আজি মই তেতেলী আৰু গুড়ে বনাব লৈছোঁ। এই মই ঘৰৰ পৰা তেতেলী লৈ আহিছিলোঁ। এতিয়া তেতেলীখিনিতো এনেকৈ থ'লে বেয়া হৈ যাব, সেইটো কাৰণে এনেকৈ মই গুড় লৈ লৈছোঁ, ইফালে পানী। এতিয়া মই এইখিনি বনাম, কিন্তু মই ইয়াত জ্বলা বা কিবা একো নিদিওঁ, অকল এই গুড়ৰ লগতহে বনাই পেলাই ভৰাই থওঁ। এতিয়া মই কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন দেখি নাহাঁহিব দেই, ইফালে গুড় দিলোঁ। গুড়খিনি এনেকৈ গলিবলৈ দিম। গলাৰ পাছতহে গলাৰ পাছত এই তেতেলীখিনি মই ইয়াত দি দিম। অলপ খাবলৈ দিম। তেতেলী মিঠা আচাৰ, কিন্তু জ্বলাটো আমাৰ মানে আইতাকো খাব নোৱাৰে, নাতিয়েকো খাব নোৱাৰে, সেইকাৰণে মানে অকল গুড় আৰু তেতেলী তেনেকৈ বনাই এতিয়া ভৰাই থ'ম। দেখিছেনে গুড়খিনি ইমান ধুনীয়াকৈ হৈছেগৈ আৰু দিবলৈ উতল ধুনীয়াকৈ গুড়ৰ পাকটো উঠিছে। আৰু এতিয়া মই ইয়াতে তেতেলী দি দিম। তেতেলীখিনি দিয়া হৈ গ'ল। তেতেলী মিঠা আচাৰ বনাইছোঁ বেটা। এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে। বেটাৰ কাৰণে জ্বলা একদম খাব নোৱাৰে একেবাৰে, সেইকাৰণে মিঠাকৈ বনাইছোঁ। আপোনালোকে জ্বলা খোৱাবিলাকে ধুনীয়াকৈ জ্বলা দি পেলাই ইয়াত মানে মা মছলা যি দিয়ে আৰু আচাৰত যি ধৰণে তেনেকৈ দি খাব পাৰে। আমাৰ যিহেতু জ্বলা খাব নোৱাৰে, সেইকাৰণে এনেকৈ বনাই থৈ দিছোঁ। এইখিনি ঠাণ্ডা হ'লে এতিয়া মই এনেকৈ চিচাৰ বৈয়াম হ'লে বেছি ভাল, চিচাৰ বৈয়ামতে মই ভৰাই থ'ম। ইয়াত দেখিছেনে মই এনেকৈ চিচাৰৰ বৈয়াম এটা লৈ লৈছোঁ। কালাৰটো চাব দেই, কালাৰটো চাওকচোন কিমান ধুনীয়া লাগিছে, খাই খুব ভাল লাগে। ঘৰৰ তেতেলী। এতিয়া মই এনেকৈ বৈয়ামত ভৰাই দিম। এয়া দেখিছেনে ৰেডি, কিমান ধুনীয়া লাগিছে চাব দেই। কালাৰটো চাওক, কালাৰটো দেখিছেনে ৰেডি।